হেল্ল' এভৰিৱান, আটাইকে স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ বইল চিকেনৰ এটা ৰেচিপি। আমি প্ৰায় বনাই খাওঁৱেই, খাবলৈ খুব ভাল হয়, লগতে ই স্বাস্থ্যৰ বাবে খুব উপকাৰী আৰু যিসকলৰ জ্বৰ, চৰ্দি, কাহ হৈ আছে তেওঁলোকৰ বাবে ই অতি উত্তম। এই ৰেচিপিবিধ আজি মই অলপ বেলেগ ধৰণে বনাইছোঁ। আশা কৰোঁ আপোনালোকে চাই ভাল পাব। আৰু এই ৰেচিপিবিধত বৰ বেছি মছলা ব্যৱহাৰ কৰা নাই, মাত্ৰ কেইবিধমান ঘৰুৱা মছলাৰে, ঘৰুৱা সামগ্ৰীৰে মই এয়া বনাইছোঁ। আপোনালোকেও এইদৰে বনাই চাব আৰু ভিডিঅ'টো চাই ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেনেহ'লে ব'লকচোন আমি ৰেচিপিৰ মাজলৈ যাওঁগৈ। প্ৰথমতে মই আদা আৰু নহৰু কেইফুটামান এইদৰে পুৰি লৈছোঁ। অলপ অলপ পুৰি ল'লে গোন্ধটো ভাল আহে। আৰু মই এইদৰে জলকীয়া দুটাও পুৰি লৈছোঁ। এতিয়া এইখিনিৰ লগতে মই এটা বিলাহীও এইদৰে পুৰি লৈছোঁ। বিলাহীটো যদি টেঙা হয় এই ৰেচিপিটোত খাবলৈ ভাল হয়। এতিয়া এইখিনি মোৰ হৈ গ'ল। মই আদা, নহৰু, জলকীয়াখিনি বেলেগে বেলেগে খুন্দনাত খুন্দি ল'ম আৰু বিলাহীটো কাটি ল'ম। এতিয়া মই কেৰাহীখন গৰম হ'বলৈ দিছোঁ। কেৰাহীখন গৰম হোৱাৰ লগে লগে ইয়াতে মই মুৰ্গী মাংসখিনি দি দিছোঁ। মই 300 গ্ৰামতকৈ অলপ বেছিকৈ লৈছোঁ মুৰ্গী মাংস। আৰু এইখিনি এতিয়া প্ৰথমে হাই ফ্লেমত, তাৰপিছত মিডিয়াম ফ্লেমত ভালদৰে ভাজি থাকিম। এইখিনিৰ পৰা লাহে লাহে তেল ওলাব, তেতিয়ালৈকে আমি এইখিনি ভাজি থাকিম। দেখিছে আমাৰ কিছু পৰিমাণে ভজা হৈছে। এইখিনিতে মই নিমখ এড কৰিছোঁ। এতিয়া ইয়াৰ পৰা অলপ অলপ তেল ওলাইছে। ইয়াত মই কাটি থোৱা দুটা পিঁয়াজ এড কৰিছোঁ। এইদৰে গোটেইখিনি মই ভালদৰে লৰাই দিছোঁ যাতে ধুনীয়াকৈ এইখিনি মিলি যায়। এতিয়া এইখিনিতে মই খুন্দি লোৱা আদা নহৰুখিনি আৰু জলকীয়াখিনি এড কৰিছোঁ। এই ৰেচিপিটোত আদা নহৰু আৰু জলকীয়াটো খুন্দি দিলে ভাল হয়, পেষ্ট বনাই নল'লেও হয়। আৰু পুৰি লোৱাৰ ফলত ইয়াৰ যিটো গোন্ধ আহে সেইটো খুব ভাল লাগে। এতিয়া গোটেইখিনি মই এনেদৰে লৰাই দিছোঁ। এইখিনি ভাজ খাইছে, এনেকুৱা ধৰণে পানীখিনি শুকাই গ'ল। এতিয়া ইয়াতে মই কাটি লোৱা বিলাহীখিনি এড কৰিছোঁ। অকণমান জলকীয়াৰ গুড়ি দিছোঁ কালাৰৰ কাৰণে, যিহেতু আমি এই ৰেচিপিটোত হালধি ব্যৱহাৰ নকৰোঁ, সেইটো কাৰণে ৰং উঠিবলৈ অকণমান জলকীয়াৰ গুড়ি দিছোঁ। আৰু ভালদৰে গোটেইখিনি এবাৰ লৰাই দিছোঁ। এতিয়া এইখিনি হৈ গৈছে ভাজি লোৱা। অকণমান পানী দি দিছোঁ ইয়াতে।
একেবাৰতে গোটেইখিনি পানী দি নিদিওঁ, এনেদৰে অলপ পানী দি দিছোঁ আৰু এইখিনি শুহি যোৱালৈকে এইখিনি বনাব লাগিব। পানীৰ লগত ইয়াতে মই এতিয়া কাটি ৰখা দুটা আলু এড কৰিছোঁ। এতিয়া এইখিনি মই ঢাকনি মাৰি পানীখিনি শুহি যোৱালৈ প্ৰায় 5 মিনিট সময় এনেদৰে ৰাখিম। ইয়াৰ ঢাকনিখন খুলিলোঁ, পানী গোটেইখিনি শুহি যোৱা নাই। এতিয়া আৰু অলপ সময় মই এইদৰে এইখিনি ৰাখিম, কিন্তু আলুখিনি সিজি গৈছে, আপোনালোকে দেখিছে। আলুখিনি ধুনীয়াকৈ সিজি গৈছে। এতিয়া ইয়াত মই হাতেৰে মোহাৰি লৈ কেইখিলামান লাই পাত দি দিম। এই ৰেচিপিটোত লাই পাত দিলে খুব ভাল লাগে। লাই পাতৰ যিটো গোন্ধ সেইটো বৰ ধুনীয়া লাগে। আৰু ঠাণ্ডাৰ দিনততো কথাই নাই, লাই পাত আমাৰ এভেইলেবল থাকেই, গতিকে আমি ইয়াত দিব তেনেকেই বনাই খাব পাৰোঁ আমি দি। এতিয়া লাই পাতখিনি অকণমান সিজাত মই ইয়াত জোখত পানী দিছোঁ। মই অলপ বেছিকৈ পানী দিছোঁ, যিহেতু এইখিনি উতলিব আৰু বইল চিকেনৰ এনেকুৱা ধৰণৰ অকণমান জোল টাইপৰ হ'লেও ভাল লাগে। ইয়াতে মই জলকীয়া দিছোঁ। জলকীয়াৰ পৰিমাণটো আপোনালোকে নিজৰ সোৱাদ অনুযায়ী দিব। এতিয়া এইখিনি ঢাকনি মাৰি উতলিবলৈ দিম। ইয়াৰ 5 মিনিটৰ পিছত মই এবাৰ ঢাকনিখন দাঙি চালোঁ। এইখিনি উতলি আছে ধুনীয়াকৈ। ইয়াতে মই এতিয়া জালুকৰ গুড়ি দি দিম। আলুখিনি অলপ অলপ ভাঙি দিব পাৰে, তেতিয়া জোলখন ডাঠ হ'ব। এতিয়া এইখিনি উতলি আছে এইদৰে, দেখিছে পানী কিছু পৰিমাণে কমিলে। এইখিনি মই আকৌ উতলিব দিম। এতিয়া ইয়াত মই কাটি লোৱা মান ধনিয়া পাত কেইটামান দি দিম। এইখিনি প্ৰায় হ'বই আৰু বেছি সময় নাই, আৰু অলপ সময় উতলিলে আমাৰ বইল চিকেন ৰেডি হৈ যাব। এতিয়া দেখিছে এইখিনি ধুনীয়াকৈ উতলি আছে আৰু গ্ৰেভিখনো যথেষ্ট ডাঠ হ'ল, সুন্দৰকৈ সিজি গৈছে আলু আৰু মাংসটোতো তেনেকৈয়ে সিজি যায় প্ৰথমত ঢাকনি মাৰিলে, গতিকে এইখিনি আমাৰ ৰেডি হৈ গ'ল। এয়া মই এইখিনি এটা বাটিত পৰিৱেশন কৰিছোঁ। খুব ধুনীয়া কালাৰ হৈছে, কোনো ধৰণৰ বেছি মা মছলা আমি ব্যৱহাৰ কৰা নাই ইয়াতে। বিলাহী আৰু অকণমান জলকীয়াৰ গুড়ি দিছিলোঁ, কালাৰটো খুব ধুনীয়া হৈছে। কালাৰটো যেনেকুৱা ধুনীয়া হৈছে খাবলৈও খুব সোৱাদ হয়, আৰু লগতে মই কৈছোঁ এই স্বাস্থ্যৰ বাবে খুব উপকাৰী। গতিকে এনেদৰে আপোনালোকে বনাই খাব। বইল চিকেনৰ ৰেচিপিটো খুব ভাল লাগে। আৰু ভিডিঅ'টো চাই যদি ভাল লাগে এটা লাইক কৰি দিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।